ফ্ৰেণ্ডছ, ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ জিম কৰাৰ আগতে কি ধৰণৰ খাদ্য খাব নালাগে। যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনৰ পৰা লিংক পাই যাব, অতি সোনকালে চাই লওক। কিন্তু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি জিম কৰাৰ আগতে কি ধৰণৰ খাদ্য খাব লাগে। যদি এনে ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস, আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। তো ফ্ৰেণ্ডছ, আজি অতি কম খৰচত জিম কৰাৰ আগতে কি ধৰণৰ খাদ্য খাব পাৰি সেইবোৰৰ বিষয়ে আলোচনা কৰিম। তো জিম কৰাৰ আগতে সকলো ধৰণৰ খাদ্য খোৱাটো একদমেই ঠিক নহয়। জিম কৰাৰ আগতে যিবোৰ বস্তু খাব পাৰি তাৰ এক নম্বৰ বস্তুটো হ'ল কল বা আপেল। জিম কৰাৰ আগতে এটা বা দুটা কল খাব পাৰি, কিন্তু বেছি নহয়, বা আপেল এটাহে খাব পাৰি। ইয়াৰ পিছত আপুনি ল'ব পাৰে কণী 3টা বা 4টা, কিন্তু যদি আপুনি কণীৰ কেৱল বগা ভাগটোহে ল'ব পাৰিব, কাৰণ হালধীয়া ভাগটোত বহুত পৰিমাণে ফেট পোৱা যায়। কণী আপুনি ব্যায়াম কৰাৰ 30 মিনিটমান আগতে ল'ব পাৰিব। তাৰপিছত 3 নম্বৰ বস্তুটো হ'ল সিদ্ধ আলু। সিদ্ধ আলুত বহুত পৰিমাণে কাৰ্বহাইড্ৰেট পোৱা যায়। বহুতে কয় আলুত বহুত পৰিমাণে ফেট পোৱা যায়, কিন্তু সিদ্ধ আলুত ফেট নাথাকে যদি আপুনি আলু তেলৰ লগত ভাজি বা মছলা দি খায়। কিন্তু কেৱল সিদ্ধ আলুত কোনো ধৰণৰ ফেটছ নাথাকে, আৰু সিদ্ধ আলু ৱৰ্কআউটৰ আগতে ল'ব পাৰিব, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'ব। ই প্ৰায় ব্যায়াম কৰাৰ 30 মিনিটমান আগতে ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, সিদ্ধ আলুত কোনো ধৰণৰ ফেটছ নাথাকে যদি ইয়াৰ লগত আপুনি কোনো ধৰণৰ তেল বা মছলা ব্যৱহাৰ নকৰে। ইয়াৰ পিছত 4 নম্বৰত আহিল অ'টছ। অ'টছ আপুনি 30 মিনিট বা 1 ঘণ্টা জিম কৰাৰ আগতে ল'ব পাৰে। অ'টছত বহুত পৰিমাণে ফাইবাৰ পোৱা যায়, যিটোৰ বাবে শৰীৰত এনাৰ্জি বহুত সময়লৈ বজাই ৰখাত সহায় কৰে। ইয়াত বহুত পৰিমাণে প্ৰটিনো পোৱা যায়, গতিকে অ'টছ আপুনি জিম কৰাৰ আগতে ব্যৱহাৰ কৰিব পাৰিব। তো ইয়াৰ পিছত 5 নম্বৰত আহিল কফি। সাধাৰণতে কফি সোনকালে এবজৰ্ব হয়, কিন্তু সম্পূৰ্ণভাৱে এবজৰ্ব হ'বলৈ প্ৰায় 45 মিনিট সময় লাগে। তো আপুনি জিম কৰাৰ আগতেও কফি ল'ব পাৰে, আৰু ৱেট লছ কৰাবোৰৰ কফি ব্যৱহাৰ কৰা বহুতে ভাল। তো ফ্ৰেণ্ডছ, আজি এই জিম কৰাৰ আগতে কি খাব লাগে সেইটো আলোচনা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।